নমস্কাৰ। এই মুহূৰ্তত অসমৰ মহিলাসকলৰ বাবে আহি পৰিছে এটা সুখবৰ। যিসকল মহিলাই বন্ধন মাইক্ৰ' ফাইনেন্স আৰু আত্মসহায়ক গোটৰ পৰা ঋণ লৈছিল সেইসকল মহিলাৰ বাবে এই সুখবৰটো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যিসকলে ঋণ নাপাব আৰু কেতিয়া লোন ল'ব নোৱাৰিব বন্ধন মাইক্ৰ' ফাইনেন্স আৰু আত্মসহায়ক গোটৰ পৰা। আৰু কেইবাটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে সকলোৱে এই ভিডিঅ'টো প্ৰথমৰ পৰাই শেষলৈকে অতি মনোযোগেৰে চাই যাব। আৰু আমাৰ চেনেলটোত যদি নতুনকৈ আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ নিত সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ। মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ মহিলাসকলৰ বাবে এটা সুখবৰ। মাইক্ৰ' ফাইনেন্সক ঋণক লৈ ডাঙৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনসকল মহিলাই ঋণ ঘূৰাই পাব সবিশেষ আজি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিৰ্বাচনৰ সময়ত প্ৰতিখন সভাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঋণ মাফ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। ইয়াত কৈছে যিকোনো সভাতে মই দুখীয়া মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব বুলি কৈছিলোঁ। আমি যি কৰিব লাগে দুখীয়া আৰু আঁতৰজনৰ বাবে কৰিব লাগিব। আৰু প্ৰথম কথা আমাৰ লক্ষ্য হৈছে দুখীয়া আৰু আঁতৰজনৰ বাবে আমি কৰিব লাগিব। আমি কোনো ধনী মানুহৰ ঋণ ৰেহাইৰ কথা কোৱা নাছিলোঁ আৰু এয়া উচিত নহয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে যিসকল দুখীয়া আৰু গাঁও অঞ্চলৰ মহিলা সেইসকল মহিলাৰ ঋণ মাফ হ'ব আৰু সেইসকলক 25,000 কোটি টকাৰ চেক দিয়া হ'ব বুলি স্পষ্টভাৱে ইয়াত কোৱা হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমৰ মহিলাই 12,500 কোটি টকা লোন লৈছে। দীৰ্ঘ আলোচনাৰ অন্তত মাইক্ৰ' ফাইনেন্সসমূহে এই লোনৰ পৰিমাণ 8,250 কোটিলৈ কমোৱাৰ সিদ্ধান্ত লৈছে। আৰু কমোৱাৰ কাৰণ আছে। মাইক্ৰ' ফাইনেন্সে 1,25,000ৰ ওপৰত লোন দিব নোৱাৰে, কিন্তু ক'ৰবাত তেওঁলোকে 2 লাখকৈ দিছে। সেই 75,000 টকা তেওঁলোকে নিজেই ৰেহাই দিব। আৰু এইখিনি ৰেহাই দিয়াৰ পাছত এতিয়া লোনৰ পৰিমাণ হৈছে 8,250 কোটি টকা। যেতিয়া কোনো মহিলাক আমি ঋণ মাফ কৰি দিম, এবাৰ যদি তেওঁৰ নামটো NPA হিচাপে গুচি যায় তেওঁলোকে তেতিয়া সেই মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালে ভৱিষ্যতে লোন ল'ব নোৱাৰিব। ইয়াত এটা স্পষ্ট কৰি কৈ দিয়া হৈছে যিসকলৰ লোন NPA হৈ আছে সেইসকলৰ ঋণ সম্পূৰ্ণৰূপে মাফ কৰি দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেইসকলৰ ঋণ মাফ হোৱাৰ পিছতে ভৱিষ্যতে কেতিয়াও লোন ল'ব নোৱাৰিব বন্ধন মাইক্ৰ' ফাইনেন্স আৰু আত্মসহায়ক গোটৰ পৰা এই বুলি জনাইছে। আৰু ইয়াতে কৈছে যে আমি ইয়াৰ প্ৰতিও দৃষ্টি ৰাখিব লাগিব যে আমি 22 লাখ মহিলাক ঋণ ৰেহাই দিওঁ তেতিয়া ভৱিষ্যতে কেতিয়াও বেংকৰ পৰা আন আঁচনিবোৰৰ বাবে লোন নাপাব। সেইবাবে যিসকল মহিলাই লোন লৈ আছে তেওঁলোকক উদ্গনিমূলক পুৰস্কাৰ প্ৰদান কৰিব অসম চৰকাৰে। এই কথা জনাইছে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 25,000 কোটি টকাৰ এখনকৈ চেক প্ৰদান কৰা হ'ব প্ৰত্যেকগৰাকী মহিলাৰ হাতে হাতে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়তে কৈছে যে দ্বিতীয়তে লোন ঘূৰাই দি থকা যিসকলে নতুন চৰকাৰ অহাৰ পৰা লোনৰ কিস্তি দিয়া নাই তেওঁলোকে যদি লোন ঘূৰাই দিব বিচাৰে তেতিয়াহ'লে উদ্গনিৰ লগতে অভাৰভিউ এমাউণ্ট চৰকাৰে দিব বুলি জনাইছে 25,000 কোটি টকা। তাৰপিছতে কৈছে ঋণ মাফ কৰাটো এটা পলিটিকেল ছিষ্টেমেট আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যিসকলে বাবে মই আৰু ভৱিষ্যতে লোন নলওঁ তেওঁলোকক সম্পূৰ্ণৰূপে মাফ কৰি দিয়া হ'ব বুলি জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তেওঁলোকক ভৱিষ্যতে হয়তো বেংকে আন লোন নিদিওঁ বুলি জনাইছে। কৈছে যে কিন্তু কোনোবা চৰকাৰী কৰ্মচাৰী পত্নী যদি লোন ঘূৰাই দিব লাগে বুলি কয় সেয়া দিয়াটো সম্ভৱ নহয়। যিসকল চৰকাৰী কৰ্মচাৰী আছে বা চৰকাৰে জব কৰে ঘৰত কোনোবাই তেনেহ'লে সেই ঘৰখনত কোনো মহিলাই ঋণ মাফ নাপাব। ইয়াতে কৈছে কাৰোবাৰ ঘৰত যদি বিলাহী গাড়ী আছে তেনেহ'লে সেইসকল মহিলাও ঋণ মাফ নাপাব। আৰু যিসকলে তেওঁক লোন ঘূৰাই দিম কাৰণ ময়ো দুখীয়া মানুহৰ টেক্সৰ টকাহে ঘূৰাই দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্পষ্টভাৱে কৈছে যিসকলৰ ঘৰত 4চকীয়া গাড়ী আছে, বিলাহী গাড়ী আছে আৰু চৰকাৰী বা চাকৰি কৰে বা কৰ্মচাৰী চৰকাৰৰ সেইসকলে ঋণ মাফ নাপায় বুলি স্পষ্ট কৰি কৈছে। আৰু গাঁৱলীয়া অঞ্চলৰ যিসকল মহিলা আছে দৰিদ্ৰ শ্ৰেণীৰ সেইসকল মহিলাই ঋণ মাফ পাব। অহা 28 নৱেম্বৰৰ পৰা ঋণৰ চেক দিয়া হ'ব 25,000 কোটি টকা। আৰু ইয়াৰ আগতে কেইদিনমান আগতে এটা পৰ্টেল মুকলি কৰিব, তাতে অনলাইন আবেদন কৰিব লাগিব মহিলাসকলৰ। আৰু আমি পৰৱৰ্তী ভিডিঅ' সৈতে কেনেকৈ অনলাইন আবেদন কৰিব লাগে সেই বিষয়ে আপোনালোকক